গাইজ ওয়েলকাম টু মাই চেনেল নয়নজ্যোতি বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি গৈ আছোঁ দৰং জিলাৰ ঐতিহাসিক ঠাই পথৰু ঘাটলৈ। মোৰ লগত যাব মোৰ পেহী ল'ৰা সীমান্ত আৰু মই। ফ্ৰেণ্ড মই এতিয়া আহি পেহীহঁতৰ ঘৰৰ পৰা আহিছোঁ উৰাৰ পৰা, আৰু মই এতিয়া আহি পদ্মেজাৰ গাঁও পালোঁ, আৰু ইয়াৰ পৰাই প্ৰায় 11 কিলোমিটাৰমান হয় পথৰু ঘাটলৈ। ফ্ৰেণ্ড আমি এয়া আহি আমি টেঙেৰা পালোঁ। ফ্ৰেণ্ড আমি বহু সময়ৰ মূৰত আহি এতিয়া দীপিলা পালোঁ, আৰু ইয়াৰ পৰা আৰু বেছি দূৰ নাই, ইয়াৰ পৰা প্ৰায় আৰু 4 কিলোমিটাৰমান দূৰ হয় চাগে, মই সঠিককৈ নাজানো। মই আজি ইয়াৰ প্ৰথম আহি আছোঁ। ফ্ৰেণ্ড আমি আহি এতিয়া পাথেৰিঘাট পালোঁ। ইয়াৰ পৰা বেছি দূৰ নাই আৰু ইয়াৰ পৰা অলপমান হয়। আমি ফাইনেলি আহি পাথেৰিঘাট পাই গ'লোঁ। এইটো পাথেৰিঘাট দৰঙৰ কৃষক বিদ্ৰোহৰ এইটো মূল গেট। আমি এতিয়া এইটোৰে আমি ভিতৰলৈ যাম। এইটো পাথেৰিঘাটৰ কৃষক বিদ্ৰোহৰ এইটো চৌহদ হয়। আমি এতিয়া সমাধিস্থলৰ ভিতৰলৈকে গৈ আছোঁ। এইটোৱে পথৰু ঘাটৰ এইটোৱে সমাধিস্থল হয়। আমি এতিয়া সমাধিস্থলৰ একেবাৰে ওচৰলৈকে গৈ আছোঁ। নমস্কাৰ ফ্ৰেণ্ড, 1894 চনৰ 28 জানুৱাৰী তাৰিখে, অৰ্থাৎ এই ঠাইখিনিত পথৰু ঘাট নামৰ এই ঠাইখিনিত বিভিন্ন প্ৰান্তৰ পৰা অহা হিন্দু মুছলমান কৃষকসকলে একগোট হৈ খাজানা বৃদ্ধিৰ বিৰুদ্ধে ব্ৰিটিছৰ যি বন্দুকধাৰী সৈন্যবাহিনীসকলৰ লগত সাহসেৰে যুঁজ কৰি 140 জন কৃষকে এই ঠাইখিনিত মৃত্যুবৰণ কৰিছিল, আৰু তেখেতসকলৰ এই ঠাইখিনিত সমাধিস্থল বনোৱা হৈছে। সমাধিস্থললৈ এনে এইফালেদি অহা হয়, মানে এইটো মূল গেট হয়, কিন্তু আমি এই মূল গেট বন্ধ হৈ থকাৰ কাৰণে আমি বেলেগ এটা গেটেদি আহিছোঁ ইয়ালৈ। এইটো দৰ্শকসকল বহা ঠাই, মানে পথৰু ঘাটৰ শ্বহীদ বেদীলৈ আহিলে দৰ্শকসকল ইয়াত বহে। এই আধাৰশিলাখনত পথৰু ঘাটৰ কৃষক বিদ্ৰোহৰ ইয়াত সম্পূৰ্ণ কাহিনীটো ইয়াত লিখা আছে। 29 জানুৱাৰী 2012 চনত ইণ্ডিয়ান আৰ্মীৰ তৰফৰ পৰা ইয়াত বহুকেইখন আসন যাত্ৰীসকল বহিবৰ বাবে পাকাৰে ইয়াত বনাই দিয়া হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শ্ৰীযুত তৰুণ গগৈদেৱে 28/1/2004 তাৰিখে পথৰু ঘাটৰ শ্বহীদ ভৱনৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰিছিল। 28 জানুৱাৰী 16 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিতেশ্বৰ শইকীয়াদেৱে পাথেৰিঘাট কৃষক শ্বহীদ প্ৰকল্পত আধাৰশিলা স্থাপন কৰিছিল তেখেতেও। মই আপোনালোকক এতিয়া পথৰু ঘাটত কৃষক বিদ্ৰোহৰ সমাধিস্থলত সম্পূৰ্ণ চৌহদটো এবাৰ আপোনালোকক মই দেখুৱাম।
এইটো পাথৰীঘাট কৃষক বিদ্ৰোহৰ কৃষক শ্বহীদ ভৱন হয়। আমি এতিয়া শ্বহীদ ভৱনৰ ওপৰলৈকে গৈ আছোঁ। ফ্ৰেণ্ড পাথৰীঘাট কৃষক শ্বহীদ স্মৃতি পুথিভঁৰাল হয়। এইটো আজিতো বন্ধ আছে। এইটো সভাগৃহ হয়, এইটো বন্ধ আছে। আপোনালোকক শ্বহীদ কৃষক ভৱনৰ বিল্ডিঙৰ ওপৰৰ পৰাই আপোনালোকক এবাৰ সম্পূৰ্ণ চহৰটো দেখুৱাইছোঁ। চাওক ইমান ধুনীয়া এটা পৰিৱেশ। ফ্ৰেণ্ড বহুত কষ্ট কৰি ইয়াত ৰ'দে ভিডিঅ' বনাবলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো যদি চাই যদি ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব মোৰ চেনেলটো। আগলৈকো এনেকুৱা ধুনীয়া ভিডিঅ' আপোনালোকলৈ মই লৈ আহিম।